নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল উন্নতি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক মই যি মুৰ্গীখিনি দেখুৱাই আনিছিলোঁ, এই মুৰ্গীখিনি মই অনা দিনাৰ পৰা আপোনালোকক আপডেট দি আছিলোঁ। মাজতে ভিডিঅ' কৰিব হোৱা নাছিলে, আকৌ এতিয়া ভিডিঅ' পাব বাৰু। আজি এই মুৰ্গীখিনিৰ 2 মাহ 15 দিন বয়স হ'ল আৰু ইহঁতৰ পৰা আজি মই 10টা মুৰ্গী বিক্ৰী কৰিম। বেছি বিক্ৰী নকৰোঁ, 10টাই বিক্ৰী কৰিম আজি। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই 10টা মুৰ্গীৰ ৱেট কিমান আহিছে, কিমান টকাকৈ বিক্ৰী কৰোঁ, গোটেইখিনি তথ্যই গম পাব। স্কিপ নকৰাকৈ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এই মুৰ্গীখিনি মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ইহঁতৰ এটা বেমাৰে পাইছিলে। সেই বেমাৰটো মোৰ 15 দিনমান আছিলে, মানে জোপোঙা লাগি থাকে, টোপনিয়াই থাকে, তেনেকুৱা এটা বেমাৰে পাইছিলে। সেই বেমাৰটো 15 দিনমান থাকিলে আৰু সেই বেমাৰটো 15 দিনমান থকাৰ কাৰণে মুৰ্গীখিনি 2 মাহ 15 দিনত হয়তো আৰু অকণমান ৱেট আহিল হয়। ডাঙৰ চাইজৰ কিছুমানটো বাৰু ঠিকে আছে আৰু কিছুমান বহুত বেছি সৰু হৈ থাকিলে এই বেমাৰটোৰ কাৰণে। আৰু মই নেক্সট ভিডিঅ'ত ভিডিঅ' কৰিব সময় পোৱা নাই। নেক্সট ভিডিঅ'ত মই জনাম বাৰু এই বেমাৰটো কিহৰ কাৰণে মোৰ ইমান দিন থাকিলে, কি কাৰণত ইমান দিন থাকিবলৈ পালে, মেডিচিন খুৱাই কিয় ভাল কৰিব পৰা নাছিলোঁ, গোটেইখিনি ডিটেইলছ মই ভিডিঅ'ত দিম। সময় অভাৱৰ কাৰণে মই ভিডিঅ' কৰিবলৈ হোৱা নাছিলে। আজি আপোনালোকক মই এই 10টা মুৰ্গী কিমানখিনি ৱেট আহে, কিমান টকাকৈ মই বিক্ৰী কৰিম মুৰ্গীখিনি, তাৰে এটা আইডিয়া দিম বা আভাস এটা পাব। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। এতিয়া দেৰি নকৰি মুৰ্গীখিনি ধৰি লওঁ মই, তাৰপিছত আপোনালোকক লগ পাম। মই ক'ব লগা কথাখিনি মানে তোমাকে ক'লে, মই চাব খোজা চকু জুৰি লাজে আবিৰ খানিলে, কিয়নো মন আজি উৰে ৰামধেনুৰ পদক বিলাবলে, কিয়নো মন আজি উৰে ৰামধেনুৰ পদক বিলাবলে। হৈ গ'ল মুৰ্গী ধৰা, 10টা মুৰ্গীয়ে ধৰিছোঁ, বেছি ধৰা নাই। আৰু আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে আছে 2টা মুৰ্গী আৰু ইয়াতে আছে 4টা আৰু এইটো বেগত আছে 4টা, টোটেল 10টা। 4টা 8টা আৰু 2টা 10টা। এতিয়া মই আপোনালোকক ৱেট কৰি পেলাই দেখুৱাই আছোঁ আৰু কিমান টকা পাওঁ বা কিমান টকাকৈ বিক্ৰী কৰোঁ সেইটো মই মুৰ্গীখিনি দি থৈ আহি পেলাই আপোনালোকক জনাই আছোঁ। কাৰণ মই এতিয়ালৈকে মানে বেপাৰীৰ লগত কিমানকৈ দিব বা কিমান সেনেকুৱা বন্দবস্ত হোৱাই নাই আৰু আগৰ পৰা দি থকা বেপাৰী, গতিকে উচিত দাম এটাই দিব। সেই গতিকে মই আহি পেলাই আপোনালোকক সেই কিমান টকাকৈ বিক্ৰী কৰোঁ বা কিমান টকা পাওঁ গোটেইখিনি দিম। এতিয়া খালি আপোনালোকক ৱেট কৰি পেলাই দেখুৱাই আছোঁ। ৱেট কৰিবৰ কাৰণে দোকানলৈকে লৈ আহিলোঁ বেগকেইটা, আৰু এইটো বেগত আছিলে 4টা মুৰ্গী আৰু ইয়াতে ৱেট আহিছে 3 কেজি 500 গ্ৰাম। বেলেগ পাল্লা নাই মোৰ তাত, এইখন পাল্লাই আছে যিহেতু দোকানত ব্যৱহাৰ কৰা, আৰু এইখনতে ৱেটটো কৰিছোঁ মই। আৰু এইটো বেগতো আছিলে 4টা মুৰ্গী আৰু এইটোতো ওলাইছে বেগে সৈতে আৰু 3 কেজি 500 গ্ৰাম। দুটাত টোটেল হৈ গ'ল 7 কেজি। আৰু এটা বেগত 2টা মুৰ্গী আছে, এইটো ৱেট কৰি চাওঁ সেইটো কিমান হয়। আৰু এইটো 2টা আছে মুৰ্গী আৰু এইটোত ওলালে 1 কেজি 700 গ্ৰাম। আৰু টোটেল মুৰ্গী হ'ল গ'ল মোৰ 8 কেজি 700 গ্ৰাম। অকণমান ইফাল সিফাল হ'ব পাৰে বেগৰ সৈতে। মুৰ্গী বিক্ৰী কৰি অহা অকণমান দেৰি হৈ গ'ল। আহি পেলাই মুৰ্গীখিনি দানা পানী দিলোঁ, দি পেলাই অকণমান ৰেছো ল'লোঁ। এতিয়া ক'ব বিচাৰিছোঁ মই কিমান টকাকৈ বিক্ৰী কৰিলোঁ আৰু মুৰ্গী মই কিমান টকা পালোঁ। যিখিনি ৱেট মই আপোনালোকক দেখুৱাইছিলোঁ আগত, সেই ৱেটৰ লগত মই বেপাৰীৰ সৈতে ৱেট মিলিছেনে নাই গোটেইখিনি কৈ আছোঁ। চাওক, মই মুৰ্গী নিছিলোঁ 10টা মুৰ্গী আৰু 10টা মুৰ্গী মোৰ আপোনালোকক ৱেট কৰি ইয়াতে টোটেল ৱেট দেখুৱাইছিলোঁ মই 8 কেজি 700 গ্ৰাম। মোনাৰ সৈতে ৱেট কৰিছিলোঁ যিহেতু, গতিকে অকণমান ইফাল সিফাল হ'ব পাৰে। আৰু বেপাৰীৰ সৈতে ৱেট কৰোঁতে মোৰ ৱেট ওলালেগৈ মুৰ্গীখিনি 8 কেজি 600 গ্ৰাম, 100 গ্ৰামৰ অলপ ডিফাৰেঞ্চ হৈছে। আৰু মই বিক্ৰী কৰিলোঁ 370 টকা পাৰ কেজি কৰি, আৰু 370 টকা পাৰ কেজিকৈ মুৰ্গীৰ মোৰ 8 কেজি 600 গ্ৰাম মুৰ্গীত ওলালেগৈ 3180 টকা। এইখিনি হ'ল আজি টোটেল 10টা মুৰ্গীৰ পইচাৰ। আজিটোৱে দেখুৱালোঁ, আৰু পিছত মই মুৰ্গী বিক্ৰী কৰি থাকিম বা আৰু পিছত ভিডিঅ' ইমান দি নাথাকোঁ মুৰ্গী বিক্ৰী কৰা। আজি প্ৰথম বিক্ৰী কৰিছোঁ কাৰণে আপোনালোকক মই এটা আইডিয়া দিলোঁ। বাকি ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু নেক্সট ভিডিঅ' আহি আছে, ভাল ভাল ভিডিঅ' ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ কিছুমান ফাৰ্ম ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে। বাকী আজিলৈ আহিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই বাই।